বান্ধৱীসকল গুড মৰ্ণিং আপোনালোক সকলোকে মোৰ আকৌ নতুন এটা ব্লগলৈ আদৰণি জনাইছোঁ আশা কৰোঁ আপোনালোক ভাল মোৰো ভাল আৰু এতিয়া মই যাব ওলাইছোঁ নগাঁও মোৰ বেংকত কাম আছে মই পিন্ধি কৰি পেলাই ওলালোঁ যাব ওলাইছোঁ এইটো হৈছে মোৰ গেটআপটো এয়া যাব ওলাইছোঁ তাৰপিছত আপোনালোকে মোৰ ব্লগটো চাই যাব এনেকুৱা নহয় যে চাব লাগিব ভাল হ'লেও চাব বেয়া হ'লেও চাব ভুল হ'লে শুধৰাই দিব আৰু যদি কিবা ভাল হয় তাকো আপোনালোকে কমেণ্ট দিব আৰু এতিয়া মই যাব ওলাইছোঁ দিনটো কি কৰোঁ আপোনালোকক অকণমান দেখাম জাষ্ট মই আৰম্ভণি কৰিছোঁ মোৰ ব্লগটো আপোনালোকে চাই যাব চশমাখন পিন্ধি যাব লাগিব কাৰণ বৰ ধূলিৰ ছিজন আৰু মোৰ আছে এলাৰ্জি গতিকে মই চশমাখন পিন্ধিবই লাগে চশমাখনে মোৰ চকুৰ প্ৰটেকশ্যন দিয়ে উইথ মোৰ চাইনিজ আছে নাকৰ কাৰণে অলপ মই চশমাখন পিন্ধিব লাগে চশমাখন পিন্ধোতে কেনেকুৱা লাগিছে এবাৰ ক'ব আছে সাজি কাচি ল'লোঁ হাতত বেগটো লৈ ল'লোঁ মাস্কখন পিন্ধি ল'লোঁ এতিয়া স্কুটিখন ল'ম আৰু লগত হেলমেটটো পিন্ধি নগাঁৱলৈ বুলি ওলাইছোঁ আমি আহি পালোঁহি নগাঁও কমাৰ্চ কলেজৰ ওচৰত তাৰপিছত ডাইৰেক্ট গৈ পামগৈ আমি ষ্টেট বেংক অফ ইণ্ডিয়া বেংকৰ কাম শেষ কৰি মই আগবাঢ়িলোঁ কোৰ্টৰ ফালে য'ত মোৰ এটা এফিডেভিট বনাবলগীয়া আছিলে পিছত আপোনালোকক বুজাই পেলাই ক'ম এতিয়া মই কোৰ্টৰ ভিতৰলৈ গৈ আছোঁ বাহিৰৰ পৰিৱেশটো অকণমান দেখালোঁ আপোনালোকক চাওকচোন কেনেকুৱা লাগিছে কোৰ্টৰ কাম শেষ কৰি পেলাই মই আহি পালোঁহি আমাৰ ডিফলুস্থিত কেন্দ্ৰীয় বিদ্যালয় তাতো মোৰ এটা কাম আছিলে চব কাম শেষ কৰি আহি পালোঁ মিঠাই দোকানত কিবা এটা খাওঁ বুলি আহিলোঁ আপোনালোকক এক ঝলক দেখালোঁ চাওক কালাৰফুল কিমান ধুনীয়া ধুনীয়া মিঠাই হেল্ল' বন্ধুসকল এয়া দিনৰ 3টা বাজিছে আমি আহি পালোঁহি নগাঁৱৰ পৰা তাৰপিছত আপোনাৰ কাপোৰ কিবা এটা খাই আহিছোঁ নগাঁৱতে বাৰু খোৱা প্ৰগ্ৰেমটো ঘৰত নাই এতিয়া আমি আহি পাই অকণমান ৰেষ্ট কৰোঁ বুলি ভাবিছোঁ মোৰ সুপুত্ৰা লাগে এয়া মই নগাঁও কিয় গৈছিলোঁ আপোনালোকক কওঁ মই নগাঁও গৈছিলোঁ মোৰ ছোৱালীজনী এফিডেভিট দিব লাগে মোৰ মাস্কখন পৰি আছে তলত ধুব লাগিব এফিডেভিট দিব লাগে বছৰত 4টাকৈ এতিয়া 2024ৰ ফাৰ্ষ্টটো এফিডেভিট আজি জমা কৰি থৈ আহিলোঁ কাৰণ ছিংগল গাৰ্ল হ'লে আপোনাৰ এফিডেভিট দিবই লাগিব তাৰে দি থৈ আহিলোঁ আৰু কিবা কিবি সৰু সুৰা কামো আছিলে বজাৰ আছিলে তাকে কৰিলোঁগৈ তাক অকলে থৈ যোৱাৰ কাৰণে সি বহুত বেয়া পাই আছে মোক নামাতে তাৰ লগত ধেমালি কৰি আছোঁ সি অভিমান কৰি আছে তাক মই কৈ আছোঁ জোকাই আছোঁ মই চুমা এটা দিব কৈছোঁ সি নিদিয়ে পিছত গৈ দিলে দেই চুমাটো এতিয়া সি মোৰ লগত ফূৰ্তিত আছে আৰু এতিয়া হ'ল সন্ধিয়া সময় মই আহিছোঁ কিটচেনত আজি এটা ৰেচিপি আপোনালোকক দিওঁ বুলি ভাবিছোঁ ঝটপট পোলাও চিকেন কেনেকৈ কুকাৰত বনাব পাৰে তাকে দেখাওঁ বুলি ভাবিছোঁ মুখেৰে কৈছিলোঁ কিন্তু বান্দৰে হুলস্থুল কৰাৰ কাৰণে আকৌ ভইচ অভাৰ কৰি ক'লোঁ পিঁয়াজখিনি মিহিকৈ কাটি লৈছোঁ আদাখিনি মই পিহনাত ধুনীয়াকৈ মই পিহি ল'ম তাৰপিছত আপোনালোকে চাব মই পিঁয়াজ আদা গাজৰ আৰু ড্ৰাই ফ্ৰুটছ তেজপাত গৰম মছলা ৰেডি কৰি লৈছোঁ আৰু তাৰ লগতে বাচমতি চাউল 3টা মানুহৰ জোখত মই চিকেনৰ কাৰণে আলু আদা নহৰু পেষ্ট আৰু পিঁয়াজ কাটি লৈছোঁ এতিয়া গেছত মই কেৰাহীখন পাতি দিছোঁ মিঠাতেল দিছোঁ তাতে অকণমান তেল গৰম হ'লে অকণমান হালধি পেলাই দিব কালাৰৰ কাৰণে আলুখিনি অলপমান মই ভাজি লৈছোঁ আলুখিনি যেতিয়া অকণমান কালাৰ আহিব তেতিয়া আলুখিনি আপোনালোকে তুলি দিব আৰু সেইখিনি তেলতে আপুনি কাটি থোৱা যিখিনি চিকেনৰ কাৰণে পিঁয়াজ আছিলে সেইখিনি অলপমান পেলাই দিব পেলাই দি অলপমান ভাজি থাকিব পিঁয়াজখিনি যেতিয়া ব্ৰাউন কালাৰ হ'ব তেতিয়া পিঁয়াজখিনিতে আপুনি যিখিনি কুটি থৈছিলে আদা নহৰু সেইখিনি আপুনি পেলাই দি পেলাই অকণমান ভাজি থাকিব অলপমান ভাজি লোৱাৰ পিছতে আপুনি চিকেনখিনি তাতে পেলাই দিব চিকেনখিনি পেলাই দিও ভাজি থাকিব অলপ সময় চিকেনখিনি অকণমান ভাজি পেলাই তল ওপৰ কৰি অলপমান লুটিয়াই দিব তাৰপিছতে যিখিনি আপুনি ফ্ৰাই কৰি থৈছিলে আলুখিনি আছিলে আলুখিনি তাতে আকৌ দি দিব দি পেলাই অলপ ভাজি ল'ব অলপমান ভাজি লোৱাৰ পিছত যিখিনি মছলা আছে আমাৰ শুকান মছলা সেইখিনি দিব আপোনালোকে মই আপোনালোকক জাষ্ট দেখাইছোঁ আপোনালোকৰ নিয়ম অনুপাতে কিমানখিনি মাংস হয় তাৰ অনুমান কৰি আপোনালোকে দিব মই দিছোঁ হালধি গুড়ি জিৰা গুড়ি অকণমান বেছিকৈ জালুকৰ গুড়ি অকণমান জলকীয়া গুড়ি আৰু অকণমান গৰম মছলা আপোনালোকক তাকে মই অকণমান দেখাইহে দিছোঁ দেই মছলাখিনি দি হোৱাৰ পিছত আপোনালোকে তল ওপৰ কৰি ভালকৈ অলপমান লৰাই দিব লৰাই দি মছলাখিনি অকণমান ধৰা নিচিনা যদি দেখে তেতিয়া অকণমান পানী দিব পানী দি ল'ব নহ'লে মছলাটো তলত লাগি যায়
মই মছলাখিনি ভাজি হৈ গ'ল, আপোনালোকক অকণমান দেখাইছোঁ ওপৰৰ পৰা চাওক। এতিয়া মোৰ একদম পূৰা এনেকৈ ড্ৰাই হৈ গ'ল। এবাৰ মই ধুনীয়াকৈ তেল ফুটা দি ফুটিছে, এতিয়া মই গৰম পানীত দি দিলোঁ। বাছ মোৰ তৰকাৰী পানী দিয়া হৈ গ'ল। জোখ অনুপাতে মই খালি নমাহে দিম। অকণমান ভালকৈ লৰাই দিলোঁ, লৰাই দি পেলাই মই এতিয়া নিমখ দিছোঁ। মই আপোনালোকক আগতেও কৈছোঁ যে মই ভাজি থাকোঁতে নিমখ নিদিওঁ, মই পিছতহে দিওঁ। আকৌ অকণমান পানী দি পেলাই মই এতিয়া তৰকাৰীখিনি হ'বৰ কাৰণে এৰি দিছোঁ। তৰকাৰীখিনি ইটো গেছলৈ চিফ্ট কৰি পেলাই এই ডাঙৰ চৌকাটোত মই কুকাৰটো পাতি দিছোঁ। আপোনালোকে দেখিছে তেল দিয়াটো মই থাকি গ'ল দেখাবৰ কাৰণে। মই গৰম মছলাখিনি তেলত দি দিছোঁ প্ৰথমে। তাৰপিছত মই পিঁয়াজখিনি পেলাই দিছোঁ তাতে। পিঁয়াজখিনি অলপ সময় ভাজি থাকিব যেতিয়ালৈকে কালাৰ নাহে। আপোনালোকে যদি ভাল পায় যে ৰঙা পোলাও লাগে বা বগা পোলাও লাগে, সেইটো আপোনাৰ পিঁয়াজৰ ওপৰত ডিপেণ্ড কৰে। ৰঙা কৰিলে ৰঙা পোলাও, বগা কৰিলে বগা পোলাও। তাৰপিছত মই আদাখিনি পেলাই দিছোঁ, আপোনালোকে দেখিছে। আদাখিনি পেলাই দিয়াৰ পিছত মই ড্ৰাই ফ্ৰুটছখিনি দি দিলোঁ, কিচমিচ আৰু কাজু। তাৰপিছত মই গাজৰখিনিও দি দিম। গাজৰখিনি অলপমান তেলতে ভাজি ল'ম, তেতিয়া গাজৰৰ কেঁচা গোন্ধটো নাহে। তাৰপিছত মই চাউলখিনি পেলাই দিছোঁ। চাউলখিনি পেলাই আপোনালোকে অলপমান লৰাই থাকিব। মই পোলাওখিনি চাওক ঘনাই ঘনাই লৰাই আছোঁ যাতে তলত লাগি নাযায়। মই আপোনালোকক দেখাইছোঁ মোৰ পোলাও কালাৰটো মই যেনেকুৱা বিচাৰিছোঁ তেনেকুৱা আহিছে। আনফালে মোৰ তৰকাৰীখিনিও হৈ গ'ল। পোলাওখিনি ভালকৈ লৰাই লৈছোঁ, লৰাই পেলাই মই গৰমাই থৈছিলোঁ পানী। মই পানীখিনি জোখমতে মই দি দিছোঁ। কুকাৰৰ চিটি মাৰে মানে মই বৰ বেঙেনাটো কাটি লৈছোঁ বৰ বনাবৰ কাৰণে। চাওক কুকাৰৰ চিটি মাৰিলে মানে মোৰ পোলাও হৈ গ'ল। আনফালে মই বেঙেনাও ফ্ৰাই কৰি হৈয়ে গৈছে মোৰ। এতিয়া আমি ধুনীয়াকৈ বাঢ়ি ল'লোঁ খাবৰ কাৰণে। আপোনালোকক এপাক দেখালোঁ। এতিয়া আমি খাবৰ কাৰণে বহিছোঁ। আমি খাওঁ দেই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু যদি কিবা ভুল হৈছে শুধৰাই দিব। বাই।